মোলে একো নালাগে, মোৰ একোৱে খাবলৈ মন নাই যোৱা। তাইৰ পৰা মই ঘৰত থাকিবকে পৰা নাই। কিমান কথা শুনিম আৰু তাইৰ পৰা। এহে জানে আৰু ৰাতি কাৰ লগত কথা পাতি থাকে। কি কওঁ মই একোৱে ভাবি পোৱা নাই। মই সিহঁতৰ কথা গম পাইছোঁ নহয়। তেহেঁতৰ ঘৰ হেৰি বোৱাৰীজনীৰ লগত ইউটিউব নে ফিউটিউবডাল খুলি লৈছে। সেইজনীৰ লগতে ধ্বংস হৈছে আৰু তাইও। আপুনি থাকোতে মই কেলে কাম কৰিব লাগে আকৌ? দাদাই এনে আনিছে নেকি আপোনাক? নামলৈ যোৱা চলেৰে আপুনি ৰিলছে বনাই থাকিবগে। আপুনি তাত গৈ নামলৈ যোৱা চলেৰে ৰিলছে বনাই থাকিবগে। হাফ পেণ্ট পিন্ধি ৰিলছ বনাব। 10,000 ফৰ্মটো পাম বুলি কি আপুনি কিমান ফৰ্ম ফিল আপ কৰিলে? তথাপিও নহ'লচোন। মই যিয়ে নকৰোঁ কি দৰকাৰ? হলি নেখেলে হয়, লোকৰ লগত যে প্ৰেম লীলা খেলি থাকে সেইটো কি? দাদা এবাৰ আহকচোন চাকৰি পৰা, চব কথা কৈ দিম মই আপোনাৰ কথা। দিনা লুকাই লুকাই বিয়াৰ খায়, মদ খায় আৰু ক'ল্ড ড্ৰিংক খায়, স্প্ৰাইট খায়। তোৰ ককায়ে তোৰ কথা মানি নলয়, বুজি পাইছ? হ'ব দে, মানি ল'ব নহয়। মোৰ ককাহে, তোৰ ককাই নহয় নহয়, তোৰ হাজবেণ্ডহে। হাত লগাইছ? দাদাক কৈ ঘৰৰ পৰা উলিয়াই পঠিয়াম। তোৰ ককাই তোৰ কথা নুশুনে, তোকহে মই উলিয়াই দিম। মই ক'বলৈ যোৱাৰ আগত আলটু ফালটু বকি নাথাকিবি ক। নামলৈ যোৱা চলেৰে ৰিলছ বনাই থাকিবি। ঘৰৰ কথা তাত লগাবি, ইঘৰ কথা সিঘৰত লগাবি। ক'ৰ ছোৱালী ক'ত যায়, ক'ৰ ল'ৰা ক'ত যায়, সেইবিলাকে চাই ফুৰিবি। মই যিয়ে নকৰোঁ তোৰ কি দৰকাৰ? তই নাৰদৰ লিখীয়া, অ কথা তত, তোৰ কথা তত, কাহিনী। মোৰ কথা জিতি বকিন তাই বেগতে চাই মৰিবি। মাৰিছা গাত হাত লগাইছা, তোক কি কৰিম? অ ভাই কি হ'ল ইমান কাজিয়া লাগি আছ যে? এই বৌজনীক চা, এক নম্বৰ শুকুনি এজনী, শুকুনি। মই চাই আছো, কেতিয়াবা গৰু পিতন দিবি। তহঁতৰ কিহৰ হুলস্থুল? মই ভিতৰৰ পৰা শুনিহে আছোঁ। বোৱাৰী, তোৰ অকণ মুখখন বেছি হৈছে। আৰু তহঁতে দুজনী যা লিখা পঢ়া কৰগে। অকল ফাকুৱা ফাকুৱা ফাকুৱা। এইবাৰ ফাকুৱাটো নমনালে নহয় নি বাৰু? হা? এজনী কান্দিব নালাগিছিলে, দাহি পেটি কুচুতীয়া, একদম মানে দেখিবলৈ মন নাযায় আৰু। মাকৰ ঘৰত একো নিশিকালে নি? ভাল বেয়া কেনেকে সন্মান কৰিব লাগে, ভতিজাক কেনেকে সন্মান কৰিব লাগে, ডাঙৰক কেনেকে সন্মান কৰিব লাগে, একো নিশিকালে মানে। অকল কামখিনি শিকাই পঠিয়ালে, তাকো ৰিলছ বনাবলৈও শিকাই পঠিয়াইছে। একদম মানে গোটেই তিনিজনী একে দেখিবলৈ, একদম মানে হেৰি নিজকে ৰাজকুমাৰী গতে থাকে। এই বিশাল ডাঙৰ ঘৰটো মোৰ হাজবেণ্ডে দিছে, চব পইচা তহঁতি এটকাও দিয়া নাই, গম পাইছ নাই? তহঁতি ওলাই যা, আজিয়ে ওলাই যা। ডাঙৰ মানুহক কেনেকে সন্মান কৰিব লাগে সেইটোও নাজানে। আৰু তহঁতি ইয়াত এটকাও পইচা দিয়া নাই, আমাৰহে পইচা গৈছে। হা?
মাকজনীৰ কাৰণে ইমানটো পইচা দিবলৈ কিবা হেৰি একো খৰ নাজানে নহয় শাহুৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো নাজানে বাবাটোক কৈ এতিয়াই ঘৰৰ পৰা উলিয়াম তোক নতুনকৈ এজনী আনিম আকৌ সমাজে এৰি লৈ আহিব তহঁতি যাগে এতিয়াই ওলা তই মায়েৰ ঘৰলৈ যাগে যা যোন বাটেৰে আহিছিলি সেই বাটেৰে উভতি যাগৈ যা 5, 6, 7টা মানৰ ল'ৰাক ঠগি হ'লেও মোৰ বাবাটোলৈ ঠগি আহিলি তই ঘৰখন ধ্বংস কৰিবলৈ আহিছ তই ধ্বংসকাৰী যোন বাটেৰে আহিছিলি সেই বাটেৰে উভতি যা তোৰ একো কাম নাই অকল খন চলাব জানো মা দাদাক কৈ পিনি এক উলিওৱা দেখিবলৈ মন নাযায় মানে একদম এতিয়া উলিয়াই যা তাহাঁতি মোক গোটেই তিনিজনীয়ে মোক ঘৰৰ পৰা উলিয়াব বিচাৰিছে মইহে তাহাঁতক উলিয়াম চাই ল'বি মোক ভালদৰে মোক চিনি পোৱা নাই মাৰক চিনি পোৱা নাই ভালদৰে বোৱাৰীটো বেছি মুখখন চলিছে এতিয়াই ওলাই যা কাম বনৰ ধান্দা নাই অকল ৰিলছ বনোৱা কেনি যা ঐ ইমান ধুনীয়াকৈ হাঁচি কাচি ওলাই আছে যে মাংস আনিলে মাংস কম কমকৈ দিওঁ মোলে নিজৰ ভাগিয়াকৈ বনাই লওঁ তেহেঁতৰ খোৱা ভাত চোৱা ভাত সেইবিলাক চব মানে হেৰি ধোৱাওঁ কাপোৰ ধোৱাওঁ বাচন বৰ্তন ধোৱাওঁ চব কাম তেহেঁতক একে কৰাওঁ লাষ্টত সেহেঁতি নিজে পলাই গুচি গ'লগৈ আৰু এটা আইডিয়া দি লৈছোঁ ভালদৰে মন কাণ দি শুনি ল'বি হেৰি যেতিয়া ভাত চাত বনাবি ভাতৰ তলত ছাগলী গু দি দিবি তাৰপৰা আকৌ ধান দি দিবি তাতে আধা সিজাকৈ ভাত চাত দি দিবি চব আধা সিজাকৈ দিবি তাৰপৰা আকৌ দুইজনীক কাপোৰ চাপোৰ ধুবলৈ দিবি মাংস আধা সিজাই দিবি চব সেনেকৈ কৰিবি তাৰপৰা আকৌ ছোৱালীকেইজনীক কাম সেইবিলাক লগাব দিবি দুইজনীক কাপোৰ ধুবলৈ লগাবি গৰম দিনত গৰম পানীৰে গা ধুবলৈ দিবি ঠাণ্ডা দিনত ফ্ৰিজৰ পানী গা ধুবলৈ দিবি সেনেকৈ কৰিবি মানুহটো আহিলে ঘৰলৈ ভালদৰে মৰম চৰম কৰিবি কাম কৰা বুলি কবি একদম মানে গোটেই ঘৰৰ কাম তয়ে কৰ বুলি কবি তাৰপৰা আকৌ মৰম কৰিবি চুমা তোমা খাবি তাৰ লগত ৰিলছ বনাবি আকৌ সেই দুটা খাবলৈ দিবি ঐ কি সেই দুটা
কণী তেহেঁতি নেদেখাকে ভাতৰ তলত কণী দুটা লুকুৱাই খাবলৈ দিবি ক তই ইমান আকৰি হৈ আছ মই দিম বাৰু দুটা কণী খাবলৈ লোকেল কণী দিম নে ফাৰ্মৰ কণী দিম বাৰু মতা কুকুৰা কণী দিবি আকৌ ঐ মৰতি মতা কুকুৰা কণী পায় জানো হেই তই যে আকৰি হৈ আছ যিহে কণী নহওক দুটাৰ মুঠতে দিবি আৰু ভাতৰ তলতে লুকুৱাই তেহেঁতি গম নোপোৱাকে মা ঘৰলে গ'লে সেই মানুহটোক হেৰি দুটা খাবলৈ দিবি আকৌ মাহঁতৰ ঘৰলে গ'লে মানে কণী দুটা মায়ে লুকুৱাই দিব নে মই লুকুৱাই দিম বাৰু সেই আকৰিজনীটো একোৱে বুজি নাপাওঁ কোনোবাই